হেল্ল' এভৰিৱান বেবী চৌধুৰী ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালেই আছে আজি মই আপোনালোকলৈ আকৌ এটা নতুন ৰেচিপি ভিডিঅ' লৈ আহিছোঁ তো স্কিপ নকৰাকৈ ভিডিঅ'টো এণ্ডলৈকে চাব বনাবলৈ লৈছোঁ মালপোৱাৰ বাবে প্ৰয়োজনীয় সামগ্ৰীসমূহ লৈ লৈছোঁ ইয়াতে চেনি দেখা পাইছে আপোনালোকে ময়দা পিঠাগুড়ি তালৰ ৰস যিহেতু তালৰ ৰসেৰে মালপোৱা বনাবলৈ গৈ আছোঁ গতিকে তালৰ ৰস ইয়াতে লৈ লৈছোঁ আৰু এইফালে বল এটাত পানী অকণ লৈ লৈছোঁ পানী লোৱা বলটোত মই চেনি মিহলাই লৈছোঁ আৰু তাৰ ঠিক পাছতেই পিঠাগুড়িৰ লগত মই ময়দা মিহলাই লৈছোঁ ইয়াৰ কোৱান্টিটি আপোনালোকে কম বেছি পৰিমাণত ল'ব পাৰে আপোনালোকৰ ইচ্ছা অনুযায়ী আৰু তাৰ ঠিক পাছতে তালৰ ৰসখিনি দি দিছোঁ আপোনালোকে তালৰ ৰসৰ পৰিমাণো কম বেছি কৰিব পাৰে আৰু ইয়াত মই কিমান পৰিমাণৰ দিছোঁ সেই কথাখিনি ডেছক্ৰিপশ্যন বক্সত মই ধুনীয়াকৈ লিখি দিছোঁ আপোনালোকে নিমখ এড কৰিব পাৰে স্কিপো কৰিব পাৰে তাৰপিছত মই এনেদৰে মিক্স কৰিছোঁ আপোনালোকে বহুত ভালদৰে গুটুলাই থাকিব এটলিষ্ট 5 to 10 মিনিট So almost হৈ গ'ল ভিডিঅ'টো এণ্ডলৈকে এনজয় কৰক ভিডিঅ'টো ফ্ৰেণ্ড এণ্ড ফেমিলি মেম্বাৰৰ সৈতে শ্বেয়াৰ কৰিব নাপাহৰিব আৰু এনেধৰণৰ নতুন নতুন ৰেচিপি চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আকৌ এটা নতুন ৰেচিপি ভিডিঅ' লৈ আহিম আপোনালোক সকলো কুশলে থাকক সুস্থ থাকক বাই বাই